Hey guys, welcome back to our YouTube channel. মই শিখা আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো আৰু আজি আমি এফালে ফুৰিবলৈ গৈ আছো আৰু গৰম বন্ধ যেহেতু এনেকুৱা ইমান গৰম ইমান দিন বৰষুণ আজি ইমান দিনৰ পাছত ৰ'দটো ওলাইছে যেহেতুকে আমি সবে প্লেন এটা কৰিবলৈ ফুৰিবলৈ বুলি গৈ আছো ক'ত গৈ আছো কি কথা তাকে জানিবৰ কাৰণে মোৰ ভিডিঅটো আপোনালোকে শেষলৈকে চাব বুলি আশা ৰাখিলো ইমান গৰম ৰাইজ কেনেকুৱা পাইছে গৰমটো পিছে ৰ'দটো দিছে ভালেই হৈছে দিয়কচোন আজি ইমান দিনে বৰষুণকে দিনবোৰ পাৰ হৈ গ'ল চাৰিওফালে মাথো বানপানী আৰু এয়া চাওকচোন এইফালে পানী নাই মানে আছে কিন্তু আধা অংশ পানীয়ে নাই কিন্তু আমাৰ অসমখন প্ৰায়ভাগ ঠাই মানে পানীৰ তলতে ডুব যোৱা নিচিনা হৈছে নহয় জানো আৰু এয়া আমি ইমান গৰমত আহি আছোঁ যিহেতু নামি পেলাই চাহ তাহ অকণমান কিবা খাই লওঁ অকণ ফ্ৰেছ লাগিব গাড়ীৰ পৰা নামিলে একদম ভৰি হাতবোৰ কামুৰিছে একেবাৰে গাড়ীত বহি যিহেতু ইমান দূৰ জাৰ্ণি কৰিছোঁ একেবাৰে অসমৰ বাহিৰত যিহেতুকে গৈ আছোঁ এক্সাইটেড হৈ আছোঁ আৰু চাহ তাহ খাই লওঁ তাৰপাছত গৈ পাই আপোনালোকক ধুনীয়া ভিউটো দেখুৱাই আছোঁ ৰ'ব চ' ফাইনেলি ৰাইজ আমি আহি পাই গ'লোহি আমাৰ আহিবলগীয়া ঠাইডোখৰ চাওকচোন চাৰিওফালে মাথো পাহাৰ আৰু তাৰ মাজতে আমি কেইটা প্ৰাণী আৰু বলকচোন আপোনালোকক ভিতৰৰ ঠাইখিনি দেখাই আছোঁ কেনেকুৱা কি আমিও আগতে অহানে মোবাইলত চাই জেগাডোখৰ বিচাৰি আহিছোঁ ৱাও দেখি একদম ভাল লাগি গৈছে এয়া চাওকচোন পানীৰ ওপৰত চাংঘৰ বাপৰে বা কেনেকুৱা এনজয় কৰিম আৰু আজি কিন্তু ইয়াতে পানীৰ সোঁতটো মানে বিৰাটেই স্পীড গৈ আছে সেইকাৰণে চাই লওঁ কি হয় নামিব পাৰোঁ নে নোৱাৰোঁ চাওকচোন কিমান স্পীডত গৈছে পানীবোৰ আৰু পোৱালিকেইটাতো ক'বই নালাগে সিহঁতক নামিবৰ কাৰণে একেবাৰে ততেই নাই গাত চ' চাই থাকক ভিডিঅ'টো পানী বহুত কিমান স্পীড গৈছে অকণমান নামিবলৈ মানে ভয়ে লাগিছে এয়া চাওকচোন ইমান ধুনীয়াকৈ পানীৰ মাজত দলংখন একদম গোলকৈ বনাই দিছে ধুনীয়াকৈ আৰু ইফালে বহিবৰ কাৰণে ধুনীয়া টেবুল চেয়াৰ চব লগাই দিছে ছাতি তাতি লগাই ছাঁও কৰি দিছে আৰু এয়া চাংঘৰবিলাক মানুহে বুকিং কৰি ৰাখিছে ধুনীয়াকৈ চবেই পাৰ্টি কৰি আছে আৰু এইফালে চাওকচোন একদম গোৱা টাইপ লাগিবৰ কাৰণে ধুনীয়াকৈ এনেকৈ পানীৰ মাজতে চেয়াৰবোৰ বনাই দিছে আৰু ভণ্টিহঁতেও আহি পাই গ'লহি এতিয়া একদম ধুনীয়াকৈ এনজয় কৰিম চবেই আগে গৈ পেলাই আমি ড্ৰেছটো চেঞ্জ কৰি লওঁ আৰু ফটো উঠি লওঁ তাৰপাছত পানীৰ মাজত কৰা এনজয়টো আপোনালোকৰ মাজলৈ আগবঢ়াই আছোঁ আৰু কি ক'ম ৰিজৰ্টখনৰ কথা কৈ মানে শেষেই নহ'ব ইয়াত মানে এনজয় কৰিবৰ কাৰণে ধুনীয়া খেলিবৰ সৰু বাচ্চাবোৰে যাতে আমনি নাপায় খেলি থাকিব পাৰে তাৰ কাৰণে চাওকচোন ইমান ধুনীয়াকৈ জেগাবোৰ বনাই দিছে জুলনাও বনাই দিছে লগতে এখন শ্লাইড নে কি চুচৰিবৰ কাৰণে সেইখনো লগাইছে ডাঙৰো কিছুমানে খেলি আছে আৰু এনজয় কৰিবৰ কাৰণে ইটোৰ পাছত সিটো গান আপোনাক কেনেকুৱা ধৰণৰ গান লাগে চব প্লে কৰি আছে আৰু ফূৰ্তি কৰাইতো বহুতেই বেলেগ ধৰণে ফূৰ্তি কৰি আছে আৰু আমিও লগতে ইয়াত ফটো শ্বুট কৰি আছোঁ আৰু বাচ্চাখিনিও খেলি আছে কিন্তু পানীৰ সোঁতটো বহুত বেছি হৈ আছে যিহেতু এইকেইদিন খুব বৰষুণ দিছিলে সেইটো কাৰণে আপোনালোকে যদি আহে তেতিয়া অকণমান ৰ'দটো দিবলৈ দিয়ক তাৰপাছত আহিব তেতিয়া এনজয় কৰি অলপ বেছিকৈ ভাল পাব কাৰণ এতিয়া আমি বাচ্চাবোৰ অকলে এৰি দিবলৈ খুব ভয় লাগিছে কাৰণ পানীৰ সোঁতটো গৈ আছে ন সেইটো কাৰণে তাহাঁতৰ লগত লাগি থাকোঁতে মানে আমি বৰ বেছিকৈ এনজয় কৰিব পৰা নাই চ' আপোনালোকে যদি আহে তেন্তে ৰ'দটো দিবলৈ দিয়ক তাৰপাছত আহিব আৰু ৰিজৰ্টখন কেনেকুৱা পাইছে কি কথা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ইমান ধুনীয়া ভিউ চবফালে পাহাৰ আৰু এইফালে মাজতে আছে আমাৰ এই খকুলিকেইজনী চাওঁ কি খাই আছে যদি দেখাই দে এবাৰ খাই শেষে কৰিলি ব্ৰইলাৰ গাহৰি শেষে হৈ থাকিলে কি কৰিছা বেটি
ভাত চাত খাই ৰেডি হৈ গ'লোঁ। ভাত চাত খোৱাৰ পিছত ইমানেই গৰম উঠিলে, আকৌ আমি পানীৰ মাজলৈ আহি গ'লোঁ। ইমানেই ধুনীয়া ভিউটো, ইমান ঠাণ্ডা ঠাণ্ডা বতাহ, আকৌ লগতে ঠাণ্ডা ঠাণ্ডা পানী। সেইটো কাৰণে আকৌ অকণমান পানীত আহি অকণমান ৰিলেক্স হৈ ল'লোঁ। আৰু তাৰপাছত আমি এতিয়া যাম গল্ডেন টেম্পললৈ। আৰু ইয়াতে আহি পালোহি। ইয়াত ইমান ধুনীয়াকৈ প্ৰাৰ্থনা কৰি আছে চাওকচোন। ইমানেই ধুনীয়া মানে চাফ চিকুণ, চাৰিওফালে একদম গছ গছনি আছে আৰু ইমান ধুনীয়াকৈ মন্দিৰভাগ সজাই ৰাখিছে টেম্পলটো। চ' ৰাইজ, কেনেকুৱা পালে আজি আপোনালোকে মোৰ ভিডিঅ'টো প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু লগতে যোৱাৰ সময়কণত আমি ইয়াৰ পৰা কেইটামান মানে সৰু সুৰা বস্তু লৈ লওঁ, যিহেতু ইমান দূৰলৈ আহিছোঁ। সেইটো কাৰণে ইয়াৰ পৰা কিবা এটা কিনি লৈ যাওঁ। আৰু প্লিজ আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ মোৰ ইউটিউব চেনেলটো একেবাৰে নতুন হয়। চ' প্লিজ ছাপোৰ্ট মি গাইজ, প্লিজ। থেংক ইউ। আজিলৈ আহিছোঁ, বাই বাই।